স্বাগতম অন্য এটা ভিডিঅ'লৈকে বাইকৰ পৰা গৈ আছোঁ বৰ্তমান গৈ আছোঁ গুৱাহাটী দেখাম বাৰু চাই লওঁ লগৰজনে ফোন কৰিছে হঠাতে গুৱাহাটী যাব ল'লে গা ধুই ৰেডি হৈ ল'লোঁ বাটত ৰৈ আছে মই বাটলৈকে গৈ থাকোঁ কি কাৰণে গৈ আছোঁ গুৱাহাটী দেখাম বাৰু আপোনালোকক লগৰকেইটা লগ হৈ ল'লে ইফালে আছে আৰু ইফালে আছে অ'কে মুক্তাপুৰ পাই গ'লোঁ মুক্তাপুৰৰ এইফালে তেলৰ ডিপু এটা সোমালোঁ তেলটো ভৰাই ল'লোঁ তেল ভৰোৱা আহি গ'ল গৈ থাকোঁ গৈ ৰাস্তা অকাই বোকাই আহি পাই গ'লোঁ বাইহাটা চাৰিআলি চাৰিআলি পিছফালে চাৰিআলি পাৰ হৈ আহি এতিয়া কমলপুৰ পাই গ'লোঁ কমলপুৰৰ পৰা এতিয়া নেশ্যনেল হাইৱে উঠি গ'লোঁ অ'কে পাই গ'লোঁ চাংচাৰি বজাৰ এইখন বজাৰৰ এতিয়া কিছু সামগ্ৰী লৈ লওঁ খানা এটা হ'ব খানা অ'কে এইফালে লৈ আছে বজাৰ লৈ আছে এইফালে গোটেইখিনি লৈ লওঁ কি লাগে বজাৰ লোৱা হৈ গ'ল এইফালে বজাৰ লৈ ল'লে এতিয়া আৰু গৈ থাকোঁ বজাৰৰ লগৰকেইটাই ভৰাই দিলে গল্লা এইফালে লৈ ল'লে গল্লা বজাৰ সময় হৈ গ'ল এতিয়া গৈ থাকোঁ হেলমেটটো পিন্ধি লওঁ ব্ৰহ্মপুত্ৰ আমাৰ ফাইন ষ্টেচনত আহিব অ'কে এইফালে গাড়ী পাৰ্ক কৰি দিলোঁ পাই গ'লোঁ ফেৰীঘাট এইফালে এতিয়া এইফালে গোটেইখিনি দেখা পাব অলপ এতিয়া গৈ থাকোঁ তালৈকে দেখা পাইছোঁ গৈ আছোঁ এতিয়া ফেৰী উঠিবলৈকে পিছফালে দেখা পাই আছোঁ এইফালে ফেৰী আছে এইফালে গোটেইখিনিয়ে আছে আৰু অ'কে এইফালে টিকট লৈ আছে লগৰকেইটা এতিয়া টিকটটো লৈ লওঁ লৈ কিনে এইফালে ভিতৰৰ ফালে সোমাই যাই দিম গোটেইখিনি দেখুৱাই আছোঁ বাৰু চাই থাকক ভিতৰলৈ সোমাই আহি গ'লোঁ এতিয়া ইফালে আছে দেখা পাইছে লগৰকেইটা আছে বাৰু ইফালে কৰি দি দিলে এতিয়া এইফালে দেখা পাইছে আমাৰ ফেৰীখন ষ্টাৰ্ট কৰি গৈ আছোঁ আমি এতিয়া এইফালে চাওঁ না পানীটো চাওকচোন কেনেকুৱা হৈছে Ay, Pablo, iba a russi.
আহি পাই গ'লোঁ খুবেই পাই গ'লোঁ এইফালে নামি দিলোঁ এতিয়া এইফালে লগৰকেইটা আগবাঢ়ি গ'ল সিহঁতক লগ ধৰোঁ মোৰ পিছফালে দেখা পাই আছে ইমান ডাঙৰ ডাঙৰ ফেৰী আছে ইফালে সিফালে কিমান ডাঙৰ ডাঙৰ ফেৰী আছে আজি প্ৰথমবাৰ উঠিছোঁ ইয়াতে জীৱনৰ এটা ফাৰ্ষ্ট থাকে না লিখোঁ ধুনীয়া লাগিছে ওকে সেইটো তাৰ পৰা এইফালে আহি পালোঁ এতিয়া এইফালে গৈ যাব দৌৰি আছোঁ এতিয়া মানে কি হ'ল এইখনত যাম বুলি ভাবিছিলোঁ কিন্তু এইখনে এতিয়া যাব গতিকে দৌৰি আছোঁ আহি গ'লোঁ ওপৰৰ পৰা এটা ভিউ দেখাই দিওঁ ওপৰৰ পৰা চাই লওঁ এবাৰ এই তলৰফালৰ দৃশ্যটো গোটেইখিনি দেখুৱাই আছোঁ বাৰু মানুহৰ ভিৰ চাওকচোন ইমান মানুহ মানে কি ফেৰীখনত মানুহ আৰু এই এইটো দেখি আছে সেইটো হৈছে উমানন্দ মোৰ পিছফালে এইটো দেখা পাই আছে আপোনালোকৰ উমানন্দ হয় এইটো ওকে পাই গ'লোঁ আহি মানুহৰ ভিৰ চাওক কিমান মানুহৰ ভিৰ এইটো ভিৰ ইয়াতো ভিৰ পাই গ'লোঁ আহি সেইটো মূৰৰ পৰা এইটো মূৰ পৰা সেইটো মূৰ ইপাৰৰ পৰা সিপাৰৰ পৰা ইপাৰ হৈ এনেকৈ অহা যোৱা কৰি এতিয়া পাই গ'লোঁ বাইকখন ইয়াৰ পৰা ওলাই লৈ লওঁ লৈ কিনে পুনৰ লগৰ ৰুমলৈকে গৈ থাকোঁ তাত আৰু দেখুৱাম ওকে পাই গ'লোঁ পিছফালে দৌলগোবিন্দ মন্দিৰ ভাবিলোঁ মন্দিৰটোতো সোমাই যাওঁ এবাৰ গতিকে সোমাই যাওঁ এবাৰ গৈ দেখা পাই আছোঁ মোৰ পিছফালে এইটো দৌলগোবিন্দ মন্দিৰ আছে বাৰু অলপ ভিতৰফালে সোমাই গৈ থাকোঁ বাৰু ওকে ভিতৰলৈ সোমাই আহিলোঁ এতিয়া অলপকৈ খুৱাই দিওঁ ইফালে ফিল্ডটো চাওক দেখা পাই আছোঁ মোৰ পিছফালে আছে এইটো দৌলগোবিন্দ মন্দিৰটো হয় ইফালেৰে আহোঁতে দৌলগোবিন্দ মন্দিৰত সোমাম বুলি ভাবিলোঁ সোমাওঁতে এয়া লগ পাই গ'লোঁ অসমীয়া চিৰিয়েল এখন কৰি থকা এখেতে হয় নামটো কৈ দিছোঁ আপোনাক নামটো হয় এইফালে আৰু চিনেমাখন যিখন কৰি আছে চিনেমাখনৰ নাম হয় লগ পালোঁ বাৰু ভাল লাগিল তাতে ধুনীয়াকৈ পাতিলোঁ পাতি কিনে এতিয়া যাবলৈ ওলালোঁ ধুনীয়াকৈ ইয়াতে পঢ়িলোঁ পঢ়ি কিনে আৰু যাবলৈ আৰম্ভ কৰোঁ ভাল লাগিল লগ পাই কিনে আহি থাকোঁতে হোটেল এখন ৰখি দিলোঁ এইখনে হোটেলখনত চাহ পানী অলপ খাই লওঁ ইফালে অৰ্ডাৰ দি দিয়ে ওকে খোৱা লোৱা হৈ গ'ল এতিয়া গৈ থাকোঁ এইবাৰ গ'লোঁ লগৰ ৰুম এতিয়া লগৰ ৰুমত খানা পিনা ধুনীয়াকৈ বনাই কিনে খাই লৈ আকৌ পুনৰ যাবলৈ হ'লে আৰু এইফালে দালি আৰু গোটেইখিনি গোটেই আৰু কাটি কুটি ধুনীয়াকৈ বনাই বনাব লাগে ফুল কনফিডেন্স ইফালে খানা বনোৱা হেৰিটোৰ প্ৰস্তুতিটো চলি আছে ধুনীয়াকৈ বনাই আছে ইফালে তেল দিয়া হৈ গ'ল
এইফালে মাংস ৰেডি হৈ গ'ল, দালি ৰেডি হৈ গ'ল, ভাতো ৰেডি হৈ গ'ল। এতিয়া লগৰ দুজন বাহিৰত গৈছে, বাহিৰৰ পৰা অহাৰ পিছত আমাৰ চাৰিজনৰ খানাটো খাই লৈ যাবহে লাগে। অ'কে, খোৱা লোৱা হৈ গ'ল। এতিয়া আৰু এজন লগৰে মোৰ ইয়াতে থাকে কিবা এটা কামত, সিও মোক ফোন কৰিলে, বোলে এবাৰ আহি যাবি, ইয়াতে আহিছে যিহেতু। মই ভাবিলোঁ যদি আহিছোঁ লগ কৰিতো যাব পাৰি, গতিকে আকৌ লগ কৰি যাওঁ। মাই গড, এই দৃশ্যটো চাওঁচোন, ইমান ধুনীয়া এটা সৌন্দৰ্য হৈছে এইফালে চাওঁ। গৈ পাই গ'লোঁ, ইফালে আছে লগৰটো। এইটোৱে লগৰ হয়। ইয়াতে কিবা এটা কামত ব্যস্ত হৈ আছে, ভাবিলোঁ ইয়াতে আহোঁতে লগ কৰি যাওঁ বুলি। সিও ক'লে ফ্ৰী আছোঁ যিহেতু লগ কৰি যাওঁ বুলি, গতিকে আহিলোঁ, লগৰটো লগ কৰি দিলোঁ। আহি পাই গ'লোঁ, লগতে অলপ চাহ খাই দিলোঁ। ইফালে চাহ কৰি আছে। এতিয়া প্ৰায় 7-9 মান হ'ল। বহু কষ্টৰে আহিলোঁ আৰু তথাপিতো উপায়টো নাই, আহি পাই গ'লোঁ। এইখিনিতে সামৰি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, লগৰীয়াৰ লগত শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টি বাটনটো অল কৰি দিব। ধন্যবাদ।